চাওক এতিয়া মই কীৰ্তনঘৰৰ বৰপেটা কীৰ্তনঘৰৰ সন্মুখত পালোঁ। চাওক অগণন মানুহ, ইমান মানুহ ওলাই আছে, সোমাই আছে। ভিতৰলৈ যাম। এতিয়া আমি অলপ কীৰ্তনঘৰৰ বহাই লৈ ধূপ চাকি ল'লোঁ। চাওক এই আমি এতিয়া কীৰ্তনঘৰৰ ভিতৰত ইমান মানুহ, আচলতে গণিব নোৱাৰা মানুহ। ছেকেণ্ড ডে হয় আজি বৰপেটা হলি কীৰ্তনঘৰত ছেকেণ্ড ডে হয়। নামিছে গুৱাহাটী দেখা পাব আপোনালোকে। কালি ৰাতিপুৱা দেখা পাব হলি দিছে আমাৰ চিনটোৱে ফাঁকু দিছে। চাওক ইমান ভৰ্তি বৰপেটা হলি যদি দেখা পায় আপোনালোকে। চাওক হলিয়া ভগৱান ইয়াতে আছে, ভগৱান তাতে আছে। ইয়াৰ পৰা ওলাই গৈছে, মই দেখাই দিব। আমাৰ নতুন ফ্ৰেণ্ড দেখে দেই আপোনালোকে বঢ়িয়া। আমি এতিয়া ডিম্পলক হলি দিলোঁ। হেপী হলি ডিম্পল, হেপী হলি। এই চিনটো দিছে ডিম্পলক হলি। কৈ দিয়া কিবা কবি কৈ দিয়া। হেপী হলি ভাস্কৰ। থেংক ইউ, চেম টু ইউ ডিম্পল। হেল্ল', আমি এতিয়া মূত্ৰ বিসৰ্জন কৰিব যাব ওলাইছোঁ। অলপ ব্ৰেক। তাৰপিছত আমাৰ চাৰিওফালে গোপিনীসকলে ইয়াতে বহি আছে। চাৰিওফালে দেখাই দিব আমাৰ ভাস্কৰ দাই, চাৰিওফালে দেখাই দিব। দেখাই দিব আছে।
সকলোৱে লগৰ একেলগে খালোঁ কাইলৈ আৰু বগৰী চাপ আলু ভাজা ৰঙা ডিমা একেলগে থাকিব গতিকে অসমবাসী ৰাইজলৈ হোলীৰ শুভেচ্ছা থাকিল আৰু দাদাৰ দোকানত পুৰি খালোঁ পুৰি খাই বহুত ভাল লাগে সেইবাবে গোটেই লগৰ একেলগে সোমালোঁ গতিকে ৰাঙা ডিমাৰ দোকানত নাইকিয়া হৈছে কি কৰিব আৰু বৰপেটা বগৰী চপ আলু ভাজা ৰঙা ডিমাৰ অন্তন্ত আজিলৈ বৰপেটা হোলী এনে এইখিনিতে শেষ হ'ল কালিলৈ আৰু এটা ভিডিঅ' আপলোড কৰিম হোলী হিচাপে হোলীত কেনেকুৱা বৰপেটা হোলী কেনেকুৱা একেলগে ফাকু কেনেকৈ পানী কেনেকৈ মাৰে এটা ভিডিঅ' কালি আপলোড কৰিম আৰু আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা হয় আজিতো ভিডিঅ' ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব নাপাহৰিব টিল দেন বাই বাই জয় আই অসম হেপী হোলী এয়া বৰপেটা কিষাণপুৰত চাফা কৰি আছে সকলোৱে চাফা কৰি আছে সকলোৱে মিলি স্বচ্ছ ভাৰত অভিযান সকলোৱে ফ'ল' কৰি আছে চাফা কৰি আছে এইফালে দাদাসকলে চাফা কৰি আছে আমি লেতেৰা কৰিছোঁ গোটেইবিলাকে চাফা কৰি আছে চাওক আপোনালোকে কেনেকৈ চাফা কৰিছে